মই সন্ধ্যা আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আজি মই লৈ আহিছো কেজুমান চাদৰ মেখেলা কালেকচন তাৰে দুইজোৰমান মই মিছৰ পৰা আনিছো আৰু বাকিবোৰ মই লোকেল শ্বপৰ পৰা আনিছো তেতিয়া হলে বলো ভিডিওটো চাই লও প্ৰথম কাপোৰযোৰ এজ ব্লেকত এজ মই মিছৰ পৰা আনিছিলো এজ ব্লেকত পিংক সিলভাৰ আৰু গোল্ডেন এনেকে বুটা কৰা আছে এইখন চাদৰখন মই দহি বটিছো এনেদৰে মই ডাঙৰকে দহি বটাই আনিছো আৰু এনেকে সাইড পটিটো লগাইছো আৰু মাজত এনেদৰে গুটে চাদৰখনত এনেকে বুটা কৰা আছে আৰু ইয়াৰ মেখেলাখন হৈছে এইখন মেখেলাখনো এনেকে ওপৰলৈকে কৰা আছে ডিজাইন আৰু যথেষ্ট বহল হয় মানে শকত মানুহৰ কাৰণে পাৰফেক্ট হ'ব ক্ষীণ মানুহৰ কাৰণে অকণ দিগদাৰ হ'ব অলপ বেছি বহল হ'ব এইটো তাকে নিজৰ জোখত চিলাই ল'ব পাৰিব আৰু ইয়াৰ লগত এটা ব্লাউজ পিস আহিছে এইটো ব্লাউজ পিসটো খুবেই ধুনিয়া এনেদৰে বুটা কৰা আছে পিংক সিলভাৰ গোল্ডেন সিল এনেকে ডিজাইন কৰা আছে যদি কাপোৰযোৰ ভাল লাগিছে তেতিয়া হলে ইয়াৰ লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে ল'ব পাৰিব নেক্সট কাপোৰযোৰ হৈছে এযোৰ হৈছে পাতল বেঙুনিয়া গোল্ডেন পিংক এনেদৰে বুটা কৰা আছে সেইকাৰণে মই ইয়াৰ দহিখিনি গোল্ডেন পিংক এনেকে বটাই লৈছো আৰু সাইড পটি কিটা মই লগালো আৰু মেখেলাখন এনেদৰে এসি কটনত হয় আৰু ইয়াৰ ব্লাউজটো চিলাইছো মই ইমান বেছি ডিজাইন দিয়া নাই বেক সাইডটো এনেদৰে দিছো আৰু অলপমান পাকটো কমকে দিছো মই এয়া আৰু এনেকে হাতত 3/4 পটিটো দুটা পটি মই এনেকে টেষ্ট কৰি লগাই দিছো মই মংগলদৈ দিয়ামুৰ পৰা কেজুমান কাপোৰ আনিলো তাকে ভাবিছো আপোনালোকৰ লগত শেয়াৰ কৰো ফাৰ্স্ট কাপোৰযোৰ এযোৰ পাৰ্পল এখন চাদৰখন এনেদৰে আঁচলটো এনেদৰে পাব ডাঙৰকে এনেদৰে আঁচলটো পাব এইটো আঁচলটো আৰু এনেকে গোটেই গাতে এনেদৰে বুটা কৰা পাব এখন মেখেলাখন আৰু চাদৰখনৰ এনেদৰে আঁচলটো এনেদৰে পাব আৰু গোটেই গাতে এনেদৰে হোৱাইট আৰু গোল্ডেন এনেকে বুটা কৰা পাব আৰু ইয়াতে এনে ধৰণৰ পুটি পাব পুটি কেইটা এইকেইটা আৰু এটো ব্লাউজ পিসৰ লগত এটো পুটি আহিব কাপোৰযোৰ এযোৰ মই গ্ৰীনত লৈছো গ্ৰীনত এনেকে ব্লু কালাৰ ফুল আছে চাদৰখন এনেদৰে গোটে গাতে এনেকে বুটা থাকিব ব্লু কালাৰ এখন চাদৰ আৰু এখন থাকিব মেখেলাখন এনেদৰে বুটা থাকিব আৰু ইয়াৰ পটি কেইটা চাদৰ পটি কেইটা এইকেইটা হলে চাদৰ পটি আৰু ব্লাউজ পিসটো প্লেন থাকিব তাৰ লগত এনেকে
এটা পতি আহিব কাপোৰযোৰ হৈছে পিছৰ কাপোৰযোৰ এইযোৰ এইখন হ'ল চাদৰখন এনেদৰে আৰু গোটেই গাতে এনেকৈ সৰু সৰু বুটা থাকিব অৰেঞ্জ আৰু ডাৰ্ক ব্লু এনেকৈ বুটা থাকিব এইখন চাদৰ আৰু ইয়াৰ মেখেলাখন হ'ল এইখন কালাৰটো অকণমান বেলেগ আহিছে ইয়াতে ব্লু কালাৰ তেনেকৈ অৰেঞ্জ কালাৰ মিনা কৰা আছে এখন মেখেলা আৰু ইয়াৰ পটিবোৰ চাদৰ পটিখিনি ইয়াতে আছে চাদৰ পটিখিনি অকল ব্লু কালাৰত আছে এনেকৈ এইটো চাদৰ পটিখিনি এনেদৰে আহিব আৰু ব্লাউজ পিচটো এনেকৈ প্লেন থাকিব আৰু এনেকৈ এটা পটি ব্লাউজ পিচৰ লগত থাকিব নেক্সট কাপোৰযোৰ এযোৰ মচু কালাৰ গৰমত খুবেই ভাল লাগিব লাইট কালাৰ মোৰ ভাল লাগিছে আপোনালোকৰ ভাল লাগিলে জনাবচোন এইটো মচু কালাৰত এনেদৰে ডাৰ্ক বেঙুনীয়া আৰু লাইট ব্লু এনেকৈ ফুল আছে আৰু গোল্ডেন কালাৰ এনেকৈ বুটা দিয়া আছে মাজে মাজে গোল্ডেন কালাৰ বুটা দিয়া আছে মই সেইকাৰণে ইয়াৰ দহিবোৰ লাইট ব্লু ডাৰ্ক ব্লু আৰু এনেকৈ গোল্ডেন কালাৰ দি এনেদৰে দহিখিনি বতালো আৰু এই পটিটো লগালো এখন চাদৰ আৰু ইয়াৰে চাদৰখনৰ মাজত এনেদৰে আছে চাদৰখনৰ মাজত গেৰো ডিজাইন পাব নেকি গেৰো ডিজাইন দিছে এখন গৰমত এনেদৰে এৰি পিন্ধিলে খুব ধুনীয়া লাগিব এনেকৈ গেৰো ডিজাইন দিছে কালাৰটো বিৰাট সফট গৰমৰ কাৰণে ভাল হ'ব খুবেই এখন চাদৰ আৰু ইয়াৰ মেখেলাখনো মই চিলালো এনেদৰে ইমানখিনি পাব আৰু এনেকৈ ওপৰলৈকে এনেকৈ বুটা কৰা পাব আৰু ইয়াৰ লগত এটা ব্লাউজ পিচ আহিছে ব্লাউজ পিচটো মই চিলোৱা নাই এতিয়ালৈকে ব্লাউজ পিচত এনেকৈ পুতি আহিব তিনিটা 3/4 চিলালেও খুবেই ধুনীয়া লাগিব ইয়াতে হাতটোত এইখিনি পৰি যাব এইটো ব্লাউজ পিচ আছিল আজি ভিডিঅ'ত মোৰ চাদৰ মেখেলা কালেকশ্যনবোৰ চাই কেনেকুৱা লাগিল জনাব নাপাহৰিব যদি এযোৰ ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ